এই সাইডত এই ৰাস্তাডোখৰ ঢেলাই দি আছে, এক সাইড খোলা আছে মানে এঘণ্টামান এতিয়ালৈকে জামত ফচিলোঁ। এই বুঢ়িয়াই থানৰ ওচৰত এক সাইড ঢেলাই দিয়া আছে, দেখিছে এইটো ঢেলাই দিয়া আছে, চাইডত ঢেলাই দিয়া আছে। আৰু ইয়াৰ আহি আছোঁ এতিয়া বাজিছে আপোনাৰ 3টা, পূৰা 3টা মানে আমি 2টা বজাতে পালোঁহি। আপোনাৰ 2টা বজাত পালোঁহি, কহৰা পাৰ হৈ এইখন যিখন বাগান ফেক্টৰীটো আছে সেইখিনি পালোঁহি। সেইখিনিৰ পৰা এইখিনি এতিয়া 3টা বাজিল। এতিয়া জামটো কি কাৰণে হৈছে মই এইটো দেখাম। এইটো ছাইডৰ পৰা যেতিয়া গাড়ী গৈছিলে আমি ধুনীয়াকৈ এইটো ছাইডে লাইনত ছাইডত আছিলোঁ, ধুনীয়াকৈ গাড়ীখিনি গুচি গ'ল। কিন্তু আমি যেতিয়া আহিব হ'ল তেতিয়া মই দেখাই আছোঁ আগত কি হৈ আছে। বুজি পাইছে চাগে আপোনালোকে কি হৈ আছে আগত। এইখিনিতো ঠিকেই আছে, আমি পাৰ হ'বলৈ আমাক চান্স দিয়াৰ পিছতো আমি যাব পৰা নাই আগত। কি কাৰণে যাব পৰা নাই সেইটোকে মই দেখাম বুলি মই ভিডিঅ'টো কৰিছোঁ। কিছুমান মানুহ কিছুমান জ্ঞান আছেনে নাই নাজানো, লাইনত যেতিয়া গাড়ীখিনি ৰখি থাকে তেওঁলোকে সেই লাইনটোত সমানে লাইন মিলাই আহিবলৈ বেয়া পায়। তেওঁলোকে অভাৰটেক কৰি আগবাঢ়িবলৈ আহি এই সন্মুখৰ ফালৰ পৰা গৈ থকা গাড়ীখিনিক বিপদত পেলায়, যাৰ ফলত আমি এনেকৈ 1 ঘণ্টাৰ নিচিনা ৰখি থাকিবলগীয়া হৈছে। মই দেখাই আছোঁ আপোনালোকক, চাই যাওঁ ভিডিঅ'টো দেই। এইখিনি দেখিছেনে, ৰং চাইডে ৰাখিবলগীয়া হৈ গৈছে, লাইনত নাহে তেওঁলোক, এডভান্স আগত থাকিব বিচাৰে ন। সেই আগত থকাৰ ফলত লোকক শাস্তি দিছে, আকৌ লাগিলে আৰু আগত গাড়ী। লাইনত যিখিনি আছে সেইখিনি বাৰু ধুনীয়াকৈ আছে, কিন্তু লাইনটো অভাৰটেক কৰি যিখিনি আহিছে সেইখিনিয়ে গোটেই জামটো হেঁতৰ পৰাই গোটেই শাস্তিটো চবকে সেইকেইজন মানুহে দিছে, যিকেইজন মানুহে আগত যাব বিচাৰে ন। দেখাই আছোঁ আৰু দেখাই আছোঁ এইবিলাক বেছিভাগ ডাবল পাৰ্কিং কৰি এতিয়া চাইড কৰি আছে। এইবিলাক মানুহৰ কাৰণে গোটেই শাস্তি। জাম লগা কাৰবাৰটোৰ মেইন আঁৰৰ মানুহকেইজন এইকেইজন দেখিছে। এইফালেও চব ডাবল পাৰ্কিং, যাৰ ফলত এইফালৰ পৰা গাড়ীবোৰ যাব পৰা নাই। পথালি চব ৰাস্তাই নাই, কিন্তু চব এডভান্সৰ ফলত এতিয়া আমাৰতো লাইন আহোঁতে এতিয়া ৰাতিপুৱাই যাব। ভুলটো তেওঁলোকৰ নিজৰ গাত, তেওঁলোকে ভুগিব এতিয়া। অলৰেডি আমি যিটো লাইনত আহি আছোঁ সেইটো লাইনটো কহৰা চাৰিআলিটো পাইছেগৈ গাড়ীয়ে। ইমান দেৰি জাম লাগিছে। এইখিনি গাড়ী অহালে এইখিনি গাড়ী যাবলৈতো ৰাতিপুৱাই যাব। ভুলটো নিজৰ গাত। 1 ঘণ্টা সময়ত আমাৰ এইটো ছাইড ক্লিয়াৰ হৈ গ'ল। 1 ঘণ্টা সময় আমাক তেওঁলোকে ফচাই দিলে। চব টাইম 3টা বজাতে সেইডোখৰ যিডোখৰ কাম কৰি আছিলে জেগাডোখৰ পাইছিলোঁ, কিন্তু এতিয়া 3টা 20ত এই 100 মিটাৰ ৰাস্তা আহিছোঁ আমি। এয়া দেখিছেনে ডাবল পাৰ্কিং, চব ডাবল পাৰ্কিং। আগতো একেই, বুজি নাপাওঁ মানুহখিনি কেলৈ এনেকুৱা। ৰাস্তাই নাই, ডাবল 2টা লাইনত আহিছে। ৰাস্তা নাই, যাবলৈ ৰাস্তাই নাই। আমি বগা আঁচৰ বাহিৰত আহিবলগীয়া হৈছে। কিন্তু যিবিলাক মানুহ বহুত জনা শুনা মানুহ আছে তাত, মই ভিডিঅ'টো বনাই দিছোঁ, কোনোবাই বেয়া পায় ভাল পায় নাজানো। শাস্তিটো চবৰে হয়, আৰু শাস্তিৰ মেইন মানুহকেইজন এইকেইজনে যোনে এডভান্স আহি লাইনত নাহে ন, এডভান্স আগত আহি কি কাৰণে লাইনটো হৈছে সেইটোতো জানিব লাগে ন। সেইটো জানিবলৈ সময় নাই, ডাইৰেক্ট আগত গৈ একদম মুখামুখি কৰি গাড়ীখন ৰাখি দিব, যাৰ ফলত পৰিস্থিতি এয়া বুঢ়িয়াই থানাৰ আগত কাম চলি আছে। এয়া আমি এতিয়া বালেশ্বৰে পামগৈ। আৰু এবাৰ চাব বস্তুটো, ভুলটো কাৰ ভুলৰ কাৰণে ইমান ডাঙৰ এটা মানুহখিনি শাস্তি খাইছে।
ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ মানুহকেইজনে মানে বুজি পাওক ভুলটো কাৰ আৰু এইটো আজি বুলি নহয় এইটো চলিয়ে থাকিব কামটো যেতিয়ালৈকে কমচে কম এইটোতো এমাহ লাগিব নুমলীগড়ত যেনেকৈ এমাহমান লাগিছিলে সেইবাচোন ডাবল পাৰ্কিং এইটো বালেশ্বৰৰে পাবহি হ'ল আমি কিছুমান মানুহৰ কাৰণে গোটেই মানে জনা শুনা মানুহ কিছুমানৰ শাস্তি হয় চব ডাবল চব এবাৰ ভিডিঅ'টো যদি চাব ভিডিঅ'টো চাই নিজকে এবাৰ সুধি চাব মই কি ভুল কৰিছিলোঁ আপুনি কৰা ভুলটোৰ কাৰণে বহুত মানুহৰ বেছি মানে 2-3জন মানুহৰ কাৰণে গোটেই মানুহ ভালেমান মানুহৰ শাস্তি হৈছে ভিডিঅ'টো চাব এবাৰ আৰু আপোনালোকৰ মতামত জনাব আৰু তেওঁলোকক অলপমান শিক্ষা পাব ধন্যবাদ